নমস্কাৰ বন্ধুসকল, ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু প্ৰথমতে খবৰলৈ আগবাঢ়িছোঁ। সাৱধান, যান-বাহনৰ চালকৰ বাবে আহি গ'ল SOP। ৰাজপথত সামান্য ভুল কৰিলে পৰিব বিপদত। আজি নিশাৰ পৰা ব্ৰেথ এনালাইজাৰ লৈ আৰক্ষীয়ে চলাব অভিযান। সুৰাপান কৰা ধৰা পৰিলে সোমাব লাগিব থানাৰ লকআপত। অসম আৰক্ষীয়ে ৰসালভাৱে সকিয়নি দিলে সুৰাপায়ী চালকক। ৰাজপথত সুৰাপান কৰি বাহন চলোৱাৰ পূৰ্বে সাৱধান হওক, অন্যথা ৰঙা ঘৰত সোমাব লাগিব প্ৰতিজন সুৰাপায়ী চালক। নতুন বছৰৰ প্ৰাকখনত নিশা ৰাজপথত নামিছে আৰক্ষী। সামান্য ভুল কৰিলে ভৰিব লাগিব 15,000 টকা পৰ্যন্ত জৰিমনা। 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীত সুৰাপায়ী চালকে পাব VIP এণ্ট্ৰি। প্ৰতিখন থানাতে সুৰাপায়ী চালকে পাব এই VIP এণ্ট্ৰি। পৰৱৰ্তী খবৰ, অগপৰ প্ৰধান শত্ৰু কোন? নতুন বছৰত কি পৰিকল্পনা কৰিছে অগপই? সভাপতি অতুল বৰাই ক'লে সবিশেষ। দলীয় কৰ্মীসকলক সম্বোধন কৰি অতুল বৰাই কয় যে সমগ্ৰ ৰাজ্যতে তৃণমূল পৰ্যায়ৰ সবলীকৰণ গভীৰ কৰাৰ বাবে অগপই ঘৰুৱা পৰ্যায়ত প্ৰতিষ্ঠান নিৰ্মাণ আৰু আয় সৃষ্টিৰ কেন্দ্ৰ কৰি কাৰ্যসূচী ৰূপায়ণ কৰিব। নিৰ্বাচনৰ পূৰ্বে দলটোৱে নিজৰ প্ৰসাৰণ আৰু প্ৰাসংগিকতা বৃদ্ধিৰ বাবে পূৰ্ণ শক্তিৰে কাম কৰিব বুলিও তেওঁ জোৰ দিয়ে। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ যোৱাৰ আগতে আপুনি যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। BTC-ত 3 দিনৰ বাবে সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ। বন্ধ থাকিব চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয়। 1 জানুৱাৰীৰ পৰা 3 জানুৱাৰীলৈ বন্ধ থাকিব সকলো বিদ্যালয়। প্ৰচণ্ড শীতৰ বাবে বন্ধ ঘোষণা। আৰু আনহাতে প্ৰচণ্ড শীতৰ বাবে মাজুলীৰ সকলো বিদ্যালয় 1 জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈ বন্ধৰ নিৰ্দেশনা। আৰু আন এক খবৰলৈ আগবাঢ়িছোঁ। 2026 নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ হ'ল খচৰা ভোটাৰ তালিকা। খচৰা ভোটাৰ তালিকা তথ্য অনুসৰি ৰাজ্যত এইবাৰ ভোটাৰৰ মুঠ সংখ্যা হৈছে 2,52,01,624 গৰাকী। খচৰাখনৰ মুঠ 1,25,72,583 জন পুৰুষ ভোটাৰ আৰু 1,26,28,662 গৰাকী মহিলা ভোটাৰ আছে। তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা 379 গৰাকী। পৰৱৰ্তী খবৰ, কাৰ্বি আংলঙত নৃশংস ঘটনা। ডাইনীৰ সন্দেহত জীৱনতে জ্বলাই দিয়া হ'ল দম্পতীক। জানিব পৰাৰ মতে প্ৰথমে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি তাৰ পিছত জ্বলাই দিয়া হ'ল জনগোষ্ঠীয় দম্পতীক। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।